হেল্ল' ফ্ৰেণ্ডছ, মই সান্তনাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক আটাইৰে ভাল। চ' ফ্ৰেণ্ডছ, এইটো বিষয়ত খুব বেছি মোৰ তাত ৰিকুৱেষ্ট আহি আছিলে যে পিম্পলছৰ ওপৰত, পিম্পলছৰ দাগ যোৱাৰ ক্ষেত্ৰত কিছুমান অইনমেণ্ট বা ফেচ ৱাছ, একচুৱেলি অইলি স্কিনৰ ওপৰত প্ৰডাক্টছৰ ওপৰত বহুত বিশেষ কথা মোক সুধি থকা হৈছিলে। যিমান পাৰিছিলোঁ মই মোৰ লিখনিবিলাকত লিখি থৈ গৈছোঁ, মানে গৈ আছোঁ। বাট ষ্টিল কেতিয়াবা আকৌ লিখা শেষ হৈ যায়, এটা বস্তু সেইটোৰ ওপৰত ডিছকাশ্যন শেষ হৈ যায়, তাৰ বহুত দিন পিছত আকৌ সোধা হয়। তো সেইকাৰণে মই ভাবিছোঁ যে মই এই ভিডিঅ'টো আপোনালোকক আটাইকে কৈ দিওঁ। আৰু একচুৱেলি কি হয়, যেতিয়া মই কিবা এটা প্ৰডাক্টৰ নাম কওঁ যে আপোনালোকে এইটো ফেচ ৱাছ ইউজ কৰিব, এইটো অইনমেণ্ট ইউজ কৰিব, অইনমেণ্টৰ কথা নকওঁ, ফেচ ৱাছ বা মইশ্চাৰাইজাৰ বা টোনাৰৰ কথা কওঁ, তেতিয়া কি হয়, আপোনালোকে সেই টোনাৰটো বা সেই মইশ্চাৰাইজাৰটো আপোনালোকে বিচাৰি নাপায়। মোৰ কাৰণে একো প্ৰব্লেম নহয়, বিশেষকৈ যিখিনি গুৱাহাটীৰ আছে, গুৱাহাটীৰ মানুহৰ কাৰণে মই নিজে যিহেতু গুৱাহাটীৰ, মই সেইখিনি বস্তু বিশেষকৈ মই লওঁ, যিখিনি মই গুৱাহাটীৰ মাৰ্কেটত মই পাই যাওঁ। অনলাইন ইউজ কৰোঁ বস্তু, অনলাইন একচুৱেলি মই যিখিনি বস্তু এবাৰ দুবাৰ ইউজ কৰোঁ, তাৰপিছত মই সেইখিনি বস্তু মাৰ্কেটত ইজিলি পাই যাওঁ। চ' অনলাইনত ইমান বেছি যাব মোৰ দৰকাৰ নহয়। বাট এনেকুৱা হয় যে বহুত জেগাত, মানে আমাৰ অসমখনৰ বহুত জেগাত এতিয়ালৈকে সেইখিনি প্ৰডাক্ট গৈ পোৱা নাই, বা অনলাইনৰ সুবিধাটো ইমান খুব বেছি ভাল নহয় চাগে, বা আমাৰ সখীসকল আপোনালোক চাগে এনেকুৱা এটা জেগাত নাই, হয়তো ভাড়া ঘৰত আছে বা কোনোবা বেলেগ জেগাত আছে চাকৰি সূত্ৰে বা অন্য কিবা ৰিজনত, যাৰ কাৰণে আপোনালোকৰ কাৰণে এই গোটেইখিনি বস্তু আপোনালোকে ইজিলি পোৱাটো আপোনালোকৰ প্ৰব্লেম হৈ যায়। চ' বহুতে মোক প্ৰথমতে এইবিলাক কথা বাৰু বাদ দিছোঁ, এতিয়া মেইন কথালৈকে আহিছোঁ। বহুতে আমাক কি হয়, মোক সুধিছিলে যে ফেচ ৱাছ কি ইউজ কৰিম, ফেচ ৱাছ কি ইউজ কৰিম। ফেচ ৱাছ মই কৈছিলোঁ যে আপোনালোকে সেইটো ইউজ কৰক যিটো ফেচ ৱাছত লিখা থাকিব ফৰ অইলি স্কিন বুলি। তাৰপিছতো যেতিয়া মোক পাৰ্চনেলি কোৱা হয় কিবা এটা নাম কৈ দিয়া, মই কিবা নাম কৈছোঁ নে নাই মোৰ মনত নাই, বাট ষ্টিল মই আপোনালোকক এতিয়া এইটো কওঁ, এইটো আপোনালোকে চবেই ফাৰ্মাচীত পাই যাব। এইটো হৈছে ডাৰ্মাডিউ একনি চপ, যদি দেখিছে, ডাৰ্মাডিউ একনি চপ। অৱস্থাটো বেয়া আছে, লেতেৰা হৈছে। এই চাবোনটো আপোনালোকে ইউজ কৰিব মুখ ধুবৰ কাৰণে, ফেচ ৱাছৰ জেগাত, মানে ফেচ ৱাছ কৰিবৰ কাৰণে আপোনালোকে এইটো ইউজ কৰিলে হ'ল। যেতিয়া বাহিৰৰ পৰা আহিব, এইটো ৰাতি শোৱাৰ আগতে আপোনালোকে এইটোৰে মুখখন ধুব একেবাৰে নাপাহৰিব। আৰু ভাল কথাটো কি, এইটো আচলতে আপোনালোকক হেৰি কৰি নিদিয়ে, খুব বেছি ড্ৰাই কৰি নিদিয়ে আপোনাৰ স্কিন। আমাৰ একচুৱেলি কি হয়, অইলি স্কিনৰ প্ৰডাক্ট, অইলি স্কিনৰ কাৰণে ফেচ ৱাছ ইউজ কৰোঁতে ইমান বেছি ড্ৰাইনেছ আহি যায়, তাৰপিছত মানুহজনে এক্সট্ৰা, এতিয়া অইলি স্কিনৰ টেনশ্যন বাদ দিয়ে, এইবাৰ মানুহজনে এতিয়াও ড্ৰাই স্কিনৰ কাৰণে টেনশ্যন ল'বলগীয়া হৈছে, এনেকুৱা। ত' এইটো চাবোনটো তেনেকুৱা একো নকৰে, ড্ৰাইনেছ নাহে, খুব ধুনীয়া নৰ্মেল হৈ থাকে। তাৰপিছতে এইটো ইউজ কৰা, জানে ফেচ ৱাছ কৰাৰ পিছত মই সদায় কওঁ টোনাৰ ইউজ কৰিব লাগিব, টোনাৰৰ পিছত মইশ্চাৰাইজাৰ। আৰু টোনাৰ আপোনালোকে একো নাই যদি গোলাপ জল ইউজ কৰক। আৰু মই যিটো কৈছিলোঁ, একচুৱেলি যোনটো পিম্পলছৰ কাৰণে খুব বেছি ভাল হয়, ACV যিটো মই টোনাৰ কৈছিলোঁ, ACVৰ লগত পানী মিক্স কৰি তাত ট্ৰিটি অইল বা এইটো লেভেণ্ডাৰ অইল কোনোবা এটা মিক্স কৰি পেলাই আপোনালোকে সেইটো ফেচ ৱাছ টোনাৰ ইউজ কৰিব। এইটো খুব বেছি ভাল হয় আমাৰ পিম্পলছৰ কাৰণে। তাৰপিছত মইশ্চাৰাইজাৰ এইটো ইউজ কৰিব, যোনটো মইশ্চাৰাইজাৰ ফৰ অইলি স্কিন হয়। মই এৰ'মা মেজিকৰ এটা নাম আপোনালোকক ছাজেষ্ট কৰিছিলোঁ। তাৰপিছতে অইনমেণ্ট এটা আছে যোনটো আপোনাৰ পিম্পলছৰ দাগবিলাক আঁতৰায়। একচুৱেলি মোক ডক্টৰে এইটো ছাজেষ্ট কৰিছিলে, গৈছিলোঁ জ্বৰ দেখাব, কিন্তু পিম্পলছ মুখখনৰ অৱস্থা বেয়া দেখি পেলাই মোক এইটো দি পঠিয়াইছিলে তেতিয়া। কিন্তু মই এইটো কিনাৰ আগতে মই একচুৱেলি এইটো কিনিছিলোঁহে, আৰু এইটো ইউজ কৰি মই খুব বেছি ভাল পাইছোঁ। মুখত যিমান বেছি দাগ থাকে আপোনাৰ পিম্পলছৰ কাৰণে খুব সহজতে, নিয়েৰলি 15 দিনৰ পৰা এমাহৰ ভিতৰত একচুৱেলি দাগবিলাক নাইকিয়া হৈ যায়। মই যদি মোৰ সেই টাইমৰ যদি ফটোখন আপোনালোকক দেখা, আপোনালোকে ভয় খাই যাব। একচুৱেলি গোটেই মুখখনত, নাকত, গোটেইখিনি, মই নাজানো পিম্পলছটোক মানে কিবা অকণমান বেলেগ ধৰণৰ পিম্পলছ আছিলে, বাট যিয়ে নহওক গোটেই মুখখনত মোৰ দাগি হৈ গৈছিলে, সৰু সৰু দাগ বহুত ওলাইছিলে, গোটেইখিনি মোৰ নোহোৱা হৈ গ'ল এইটো লগোৱাৰ পৰা। মাজে মাজে এইটো লগাইছোঁ, মাজে মাজে সেইটো লগাইছোঁ, ডক্টৰে দিছে এতিয়া ইমান মৰম কৰি, যাচি পইচা লৈছে জ্বৰ দেখাব যাওঁতে মোক পিম্পলছৰ কাৰণে ট্ৰিটমেণ্টৰ কাৰণে এইটো চাবোনটো
এইটো দি দিছিলে আৰু ট্ৰাই কৰিব যিহেতু ঠাণ্ডা দিন আহি আছে পিম্পলছটো হ'বই মানে কিহৰ কাৰণে নহ'ব মানে ডেণ্ড্ৰফ যাতে নাহে সেইটোৰ ওপৰত মানে মন দিব কাৰণ ডেণ্ড্ৰফৰ পৰা বহুত বেছি পিম্পলছ হয় তো সেইটো কেয়াৰ ল'ব আৰু বাকী মুখখন সদায় চাফা কৰি ৰাখিব চাব যাতে ধূলি মাকতি ইমান নাথাকে মেকআপ কৰাৰ পিছত মেকআপখিনি টোটেলি ৰিমুভ কৰিব মই আগতে কৈছোঁ মেকআপ আপোনালোকে কেনেকৈ ৰিমুভ কৰিব ফেচ ৱাছ কৰাৰ আগতে কি কাম কৰিব মই মোৰ লিখনিৰ আগতে কৈ থৈ গৈছোঁ চ' গোটেইখিনি কৰি চাওক নিশ্চয় আপোনালোকৰ মুখৰ পিম্পলছৰ দাগ নাইকিয়া হ'ব পিম্পলছ অহা কমিব চ' যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' আজিলৈকে আহিছোঁ ধন্যবাদ